हेलो फ्रेंड्स वेलकम टू माय चैनल। আজি মই খুব সহজতে আৰু খুব কম বস্তুৰে বনাব পৰা আলু চপৰ এটা ৰেচিপি লৈ আহিছো। ইয়াৰ বাবে মই লৈছো 3টা ডাঙৰ সাইজৰ আলু, কেইটামান মেৰিগোল্ড বিস্কুট, কেইটামান বাদাম, জলকীয়া, নিমখ, ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ, গৰম মছলা পাউডাৰ, লগতে এটা ডিম লৈ লৈছো। আৰু মছলাৰ পৰিমাণ আপোনালোকে কম বেছি কৰিব পাৰে, কোনো কথা নাই। এতিয়া মই এটা বাটিত আলুখিনি ভালদৰে পিটিকি লম। আলুখিনি পিটিকুতে আপোনালোকে চাব যাতে কোনো ধৰণৰ গোটা ৰৈ নাযায়, পুৰা মিহি হৈ যায়, কাৰণ গোটা ৰৈ গলে খাবলৈ ভাল নালাগিব। এতিয়া মই ইয়াতে বাদাম, মছলাখিনি আৰু নিমখ দি লৈছো আৰু জলকীয়া কিটাও মই ইয়াতে কাটি দিম। নিমখ মই ইয়াত কমকৈ দিছো যিহেতু মই বইল কৰোতেও নিমখ দিছিলো। আৰু আপোনালোকে যদি জ্বলা বেছিকৈ খায় তেনেহলে জলকীয়া পৰিমাণ আপোনালোকে বঢ়াব পাৰে। এতিয়া মছলাখিনি দিয়াৰ পাছত মই ভালদৰে আকৌ 2-3 বাৰ মান পিটিকি লম, কাৰণ তেতিয়া মছলাখিনি আৰু আলুখিনি ভালদৰে মিহলি হৈ যায়। এয়া চাওক মোৰ প্ৰায় হৈ গ'ল। এতিয়া মই বিস্কুটখিনি ভালদৰে গুৰি কৰি লৈছো আৰু ডিমটো মই ভাঙি লৈছো। এয়া চাওক মই এতিয়া ধুনীয়াকৈ এটা শেপ দি লম গোলকৈ। এয়া চাওক এইটো মই প্ৰথমতে ডিমৰ ঘোলটো তিয়াম, তাৰ পাছত বিস্কুটখিনি তিয়াই দিছো। ঠিক তেনেদৰে মই 2-3 বাৰ মান কৰিছো, কাৰণ বিস্কুটখিনি ভালদৰে লাগি যাব লাগিব, তেতিয়া খাবলৈ বস্তুটো মচমচীয়া হয়। এয়া চাওক ঠিক তেনেদৰে মই 2 নম্বৰটো বনাইছো, এইটো মই দীঘলীয়াকৈ বনাইছো। আকৌ তেনেদৰে মই তিয়াই দিছো। এয়া চাওক শেপৰ লগত কোনো কথা নাই, আচলতে আপোনালোকে যেনেকুৱা ধৰণৰ শেপ দিব বিচাৰে তেনেকুৱাই দিব পাৰে। আৰু 3টা ডাঙৰ সাইজৰ আলুত কমেও 6-7টা মান আলু চপ আপোনাৰ ওলাই যাব। এয়া চাওক ঠিক তেনেদৰে মই বাকি কিটাও বনাই লৈছো। এতিয়া মই এখন কেৰাহী পাতি লৈছো গেছত আৰু ইয়াতে মই ৰিফাইন তেল দিছো। তেল আপোনালোকে অকমান সৰহকৈ দিব, তেতিয়া খাবলৈ ভাল হয়। আৰু যেতিয়া তেল গৰম হ'ল তেতিয়া মই ইয়াতে দি দিছো এটা এটাকৈ আৰু লৰাই থাকিম। আৰু গেছৰ ফ্লেম মই মিডিয়াম ৰাখিছো। চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে। এয়া চাওক ঠিক তেনেদৰে মই বাকি কিটাও ভাজি লৈছো। বিস্কুটৰ গুড়াখিনি দিয়াৰ কাৰণে বাহিৰটো পুৰা ক্ৰিস্পি হৈ যায় আৰু ভিতৰটো ধুনীয়া হয় খাবলৈ, ভিতৰটো কোমল হৈ থাকে আচলতে, আৰু আলুখিনিও ধুনীয়াকৈ সিজি যায়। এয়া মই লৈছো মছন্দৰী পাত, পদিনা পাত, কেইটামান নহৰু, কেইটামান জলকীয়া আৰু আদা অকমান। এয়া মই চাটনি বনাম। আৰু এইফালে মোৰ আলু চপ প্ৰায় ৰেডি হৈ গৈছে। চাওকচোন কালাৰকেইটা কিমান ধুনীয়া আহিছে, মোৰ প্ৰায় হৈ গ'ল বুলিয়ে ধৰিব পাৰে। এতিয়া মই গেছটো অফ কৰি দিলো আৰু এখন প্লেটত মই এয়া উলিয়াই লৈছো। চাওকচোন বতৰ যেতিয়া ডাৱৰীয়া হৈ থাকে তেতিয়া সন্ধিয়া চাহ কাপৰ লগত খাবলৈ ইমানেই ধুনীয়া লাগে এইটো। লগতে মই চাটনি বনাইছিলো যে সেয়া চাটনিও অলপ লৈ লৈছো। অকল যে বাহিৰৰ পৰাই কালাৰটো ধুনীয়া আহিছে তেনেকুৱাও নহয়, ভিতৰটো বহুত ধুনীয়াকৈ সিজিছে। এয়া চাওক মই এটা ভাঙি দেখাইছো আৰু খাবলৈও বহুত টেষ্টি হৈছিলে। আপোনালোকে এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে। যদি মোৰ ভিডিঅ'টো ভাল পালে তেনেহলে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব, লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।